প্ৰিয় দৰ্শক, আজি আমি এই অনুষ্ঠানটিৰ মাধ্যমেৰে আনুপূৰ্বিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ শ্ৰীযুত ৰাজীৱ দাস মহোদয়ৰ সৈতে আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ, যিজন ব্যক্তিয়ে নিজ প্ৰতিভাৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত পুৰস্কাৰ সন্মান বুটলিবলৈ সক্ষম হৈছে। এওঁৱেই হৈছে নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ নিবাসী ৰাজীৱ দাস মহোদয়। নমস্কাৰ, মোৰ নাম আৰিয়েল আহমেদ চৌধুৰী আৰু মই কলংভেলী হাইস্কুলৰ এজন ক্লাছ 9ৰ ছাত্ৰ। আৰু আজি মই আপোনালোকক চিনাকি কৰাই দিব খুজিছোঁ আমাৰ নগাঁৱৰ বিখ্যাত শিল্পী ৰাজীৱ দাস মহোদয়ৰ সৈতে। নমস্কাৰ ছাৰ, প্ৰথমতে আপোনাক আমাৰ আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, আপুনি কেতিয়াৰ পৰা ছবি আঁকা আৰম্ভ কৰিছিলে? মই বহুত সৰুৰ পৰা ছবি অঁকা আৰম্ভ কৰিছিলোঁ। যেতিয়া মই স্কুলত এডমিশ্যন হোৱা নাই তেতিয়াৰ পৰা যেতিয়া পঢ়া স্কুলত এডমিশ্যন হোৱা নাই তেতিয়াৰ পৰা মই ছবি অঁকা আৰম্ভ কৰিছিলোঁ। যেতিয়া অ আ ক খৰ যিখিনি কিতাপ থাকে বা 1-2 কিতাপ থাকে, সেই কিতাপখিনি মা দেউতা আনি দিয়ে, তাতে বহুত ধুনীয়া ধুনীয়া ছবি থাকে। সেই ছবিখিনি চাই মই খুব ভাল লাগিছিলে। তেতিয়াৰ পৰা মই ছবি আঁকিবলৈ চেষ্টা কৰিছিলোঁ আৰু ক্ৰমান্বয়ে তেতিয়াৰ পৰা ফাৰ্ষ্ট ছবি আঁকা আৰম্ভ কৰিছিলোঁ। ছাৰ, আপুনি বহুত সৰুৰ পৰাই ছবি আঁকা আৰম্ভ কৰিছিলে, জানি ভাল লাগিছে। তেতিয়া আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে যে আপুনি ছবি আঁকিবলৈ কাৰোবাৰ পৰা ইনস্পায়াৰ্ড হৈছিলেনে? মই প্ৰেৰণা লাভ কৰাৰ কথা যেতিয়া কৈছা তেতিয়া মই কৈ আছোঁ, প্ৰেৰণা মই দেউতাৰ পৰা লাভ কৰিছিলোঁ। মোৰ দাদা আছিলে, দাদা তেতিয়া কেন্দ্ৰীয় বিদ্যালয়ত পঢ়ি আছে নগাঁৱত, মই বেংগলী মিডিয়ামত আছিলোঁ। দাদাহঁতৰ তেতিয়া দেখিছোঁ বহুত প্ৰজেক্ট দিয়ে, স্কুলৰ পৰা কিবা আঁকিবলৈ দিয়ে, কিবা প্ৰজেক্ট মডেল বনাব দিয়ে। তেতিয়া মই দাদাৰ গোটেইখিনি প্ৰজেক্টত হেল্প কৰে দেউতাই, আৰু দেউতাই খুব ধুনীয়া স্কেচ কৰিছিলে পেঞ্চিল দি। তো দেউতাৰ সেই স্কেচবোৰ চাই মই খুব উৎসাহ বা খুব প্ৰেৰণা পাইছিলোঁ। কিন্তু ময়ো তেতিয়া আৰ্ট পেপাৰ মই দেখিছোঁ যে আৰ্ট পেপাৰ আছে। আগতে বহী পাতত আঁকি থাকোঁ, স্কুলৰ ক্লাছৰ যিখিনি বহী পাত আছে। তেতিয়া দেখোন দেউতা আৰ্ট পেপাৰ কিনি লৈ আহে, ডাৰ্ট পেপাৰ, সুধো কি কৰি এইটো আৰ্ট পেপাৰ, ইয়াতে বোলে আৰ্ট কৰিব লাগে। তেতিয়াৰ পৰাই দেউতা যিখিনি আঁকি থাকে সেইখিনি কপি কৰি মই তেতিয়াৰ পৰা আঁকা আৰম্ভ কৰিলোঁ। মোৰ প্ৰেৰণা বুলি ক'ব গ'লে মোৰ দেউতা। ছাৰ, অৰ্থাৎ আপুনি আপোনাৰ ছবি আঁকাৰ যি পৰ্যায় পাইছে সেই আপোনাৰ দেউতাৰ পৰা আপুনি প্ৰেৰণা লাভ কৰিছিলে। যিয়ে হওক, আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে আপুনি আপোনাৰ ছবি আঁকাৰ আনুষ্ঠানিক শিক্ষা ক'ৰ পৰা লাভ কৰিছিলে? মই যেতিয়া সৰুৰ পৰা মই ছবি অঁকা আৰম্ভ কৰিছিলোঁ তেতিয়া ঘৰত আঁকি ঘৰৰ ৱালত বেৰত চব লগাই থাকোঁ। দেউতাৰ ফ্ৰেণ্ড চাৰ্কুল আহে, দেউতাজন স্কুলৰ হেডমাষ্টাৰ আছিলে। তো দেউতাৰ ফ্ৰেণ্ড চাৰ্কুলে চবে কৈ থাকে যে ইয়াৰ মোটামুটি আঁকিব পাৰিছে, ইয়াক কোনোবা এটা স্কুলত দিলে। তেতিয়া দেউতাই কি কৰিলে, তেতিয়া নগাঁৱত 2খন স্কুল চলি আছিলে। তো দেউতাই কি কৰিলে, স্বৰ্গীয় প্ৰণৱ বৰুৱা ছাৰৰ স্কুল হয়, ৰূপৰং চিত্ৰাংকন বিদ্যালয়, তো সেই স্কুলত মোক এডমিশ্যন দিলে। এই স্কুলখন তেতিয়া চলি আছিলে ITIত। এতিয়া এই স্কুলখন ইয়াৰ পৰা গৈ দৰ্শন স্কুলত চলে। সেইটো মোৰ ফাৰ্ষ্ট স্কুল, ৰূপৰং চিত্ৰাংকন বিদ্যালয়। তাৰ পৰা মই ষ্টেপ বাই ষ্টেপ আৰম্ভ কৰিছোঁ। ইয়াত কৰাৰ তাৰপিছত মই তিনিচুকীয়াত এটা 1 year ডিপ্ল'মা কৰ্চো কৰিলোঁ। আনুষ্ঠানিক শিক্ষা ফাৰ্ষ্ট ৰূপৰং চিত্ৰাংকন বিদ্যালয়। বাৰু ছাৰ, এতিয়া আমি আমাৰ নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। ছাৰ, যেতিয়া আপুনি আপোনাৰ জীৱনৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছিলে তেতিয়া আপুনি কেনে অনুভৱ কৰিছিলে? মই জীৱনৰ প্ৰথম পুৰস্কাৰ যেতিয়া পাইছিলোঁ খুব উৎসাহিত হৈ পৰিছিলোঁ। মানে এনেকৈ লাগিছিল যে মই বহুত ডাঙৰ কিবা এটা পাই গৈছোঁ, কিন্তু নহয়, তাৰ বাহিৰত আৰু বহুত কিবা কিবি থাকে ন, আৰু ষ্টাফ। কিন্তু ফাৰ্ষ্ট পুৰস্কাৰ পাওঁতে মানে খুব ভাল লাগিছিল। ঘৰত দৌৰি আহিছোঁ, চবক দেখিছোঁ, ৰাস্তাত যাক পাইছোঁ তাকে দেখুৱাই দিছোঁ, মই কম্পিটিশ্যনত প্ৰাইজ পাইছোঁ। খুব উৎসাহিত হৈ গৈছিলোঁ। আৰু পুৰস্কাৰটো পোৱাৰ পিছত আৰু যেন লাগে যে আৰু ভালদৰে প্ৰেক্টিছ কৰোঁ, আৰু কম্পিটিশ্যনবোৰ জইন কৰোঁ। য'তে কম্পিটিশ্যন হয় তাতে জইন কৰিছিলোঁ। খুব আনন্দিত অনুভৱ কৰিছিলোঁ। এতিয়া ভাষাৰে বুজাব নোৱাৰা হৈছোঁ যে কেনেকৈ অনুভৱ হৈছিলে, কিন্তু খুব খুব আনন্দিত অনুভৱ হৈছিলে। হয় ছাৰ, জীৱনৰ প্ৰথম পুৰস্কাৰটো পালে বহুত আনন্দ লাগে, সেইটো মই নিজেও অনুভৱ কৰিব পাৰোঁ। ছাৰ, আজিলৈকে আপুনি যিমান আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পুৰস্কাৰ বা স্বীকৃতি লাভ কৰিছে, তাৰ ভিতৰত আপোনাৰ কাৰণে কোনটো চবতকৈ বেছি স্পেচিয়েল আৰু আপুনি আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে? ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়ত মই কেইবাখনো পুৰস্কাৰ বা স্বীকৃতি পাইছোঁ। কিন্তু তাৰ ভিতৰত তুমি সুধিলা যে কোনটো মোৰ আটাইতকৈ স্পেচিয়েলটো গোটেইখিনি মোৰ কাৰণে গোটেইখিনি স্পেচিয়েল।
তাৰ মাজতো যেতিয়া তুমি কুৱেশ্যন তুমি যেতিয়া ক'লা যে কোনটো স্পেচিয়েল, তাৰ মাজত কিছু কেইটামান পুৰস্কাৰ মই পাহৰিব নোৱাৰি, যেনেকৈ ত্ৰিপুৰাৰ পৰা মই দুবাৰ পুৰস্কাৰ পালোঁ নেশ্যনেল লেভেলৰ। কিন্তু ত্ৰিপুৰাত কি হৈছিল, যেতিয়া এই ফাৰ্ষ্ট টাইম গ'লোঁ, এবাৰ যেতিয়া ছেকেণ্ড টাইম যোৱা ফেব্ৰুৱাৰী মই যোনটো হৈছিলে শিল্প কোহিনুৰ যোনটো এৱাৰ্ড পালোঁ, নেশ্যনেল শিল্প কোহিনুৰ এৱাৰ্ড, তেতিয়া ফাৰ্ষ্ট যেতিয়া গ'লোঁ অডিটৰিয়ামত, যেতিয়া গৈছোঁ হোটেলত ৰাখিছিলে, তাৰপাছত আমি অডিটৰিয়ামত গৈছোঁ। অডিটৰিয়ামৰ গেটৰ পৰা অডিটৰিয়ামটো মোটামুটি 100 মিটাৰ্ছমান হ'ব। তো গৈ দেখি পেলাই মানে ইমান ভাল হৈ গৈছে যে একদম গেটৰ পৰা অডিটৰিয়ামলৈকে চব ষ্টুডেণ্ট, গাৰ্জিয়ান, অডিয়েঞ্চ চব ৰখি আছে, চাৰিফালৰ পৰা ফুল ছটিয়াই আছে। তো আমাৰ পোষ্টাৰ উলিয়াইছে, ইমানটো চাৰিকৈ পোষ্টাৰবোৰ উলিয়াইছে, চব আমাৰ ফটো থকা চব ফটো লৈ চব তেনেকৈ একদম দেখুৱাই দিছে। তাত মানে এনেকুৱা লাগি গ'ল যে খুব ডাঙৰ কিবা এটা হৈ গ'লো নেকি, যিমান মানে আশা কৰা তাতকৈ বেছি ৰেচপেক্ট পাইছোঁ, তাত সন্মান দিছে, খুব ভাল লাগিছে ত্ৰিপুৰা এইটো এৱাৰ্ড। তাৰপিছত দিল্লীত যোনটো মই ৰাষ্ট্ৰীয় কলাশ্ৰী এৱাৰ্ড পালোঁ, তাত প্ৰায় 4000+ অডিয়েঞ্চ আছিলে। মানে ইমান অডিয়েঞ্চ, মানে যেতিয়া নাম মাতিছে মোৰতো উঠিম, ষ্টেজ যেতিয়া উঠিম তেতিয়া অকণ থটমট লাগি গৈছে, যাম নে নাযাম, কি কৰিম, ইমান চব হাত চাপৰি দি আছে। মানে এই দুটা বস্তু কেতিয়াও গোটেইখিনি মনত থাকিব, কিন্তু এই দুটা স্পেচিয়েল, ইমান স্পেচিয়েল যে কেতিয়াও পাহৰিব নোৱাৰি। ছাৰ, আপুনি ত্ৰিপুৰা আৰু দিল্লী যি নেশ্যনেল লেভেল পুৰস্কাৰটো পাইছে, সেইটো আপোনাৰ কাৰণে বহুতেই স্পেচিয়েল। তাৰ বাহিৰেও কিবা বেলেগ পুৰস্কাৰ বা ছিক্ৰেট যি আপুনি আমাৰ লগত অলপো শ্বেয়াৰ কৰিব পাৰিব? ত্ৰিপুৰা আৰু দিল্লীৰ বাহিৰতো মই কেলকাতাৰ পৰা কেইবাৰ পালোঁ, দীঘাৰ পৰা পালোঁ, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মুম্বাই। তো মোটামুটি মই কেইবাখন ষ্টেটৰ পৰা নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছোঁ। তো তাৰ মাজত ত্ৰিপুৰা আৰু দিল্লীৰ এই দুটা বস্তু মোৰ খুব একদম মনত লগা আৰু। তো মানে কোনো এৱাৰ্ড সৰু ডাঙৰ নহয়, গোটেইখিনি এৱাৰ্ডে মোৰ কাৰণে মানে ত্ৰিপুৰা দিল্লীত যেনেকৈ এৱাৰ্ড মানে মোৰ কাৰণে খুব মনত থাকে, গোটেইখিনি এৱাৰ্ডে খুব মানে মোৰ কাৰণে ইম্পৰ্টেণ্ট। মানে সেই দুটা বস্তু মোৰ মনত থাকি যাব আৰু এই প্ৰগ্ৰাম দুটা। ছাৰ, আমি জানো যে আপুনি এখন আৰ্ট স্কুলৰ প্ৰিন্সিপাল হয়। তো আপুনি সেই আৰ্ট স্কুলখন কেতিয়া আৰু কেনেকৈ আৰম্ভ হৈছে আপুনি অলপ আমাক জনাব নেকি? ফাৰ্ষ্ট টাইম স্কুল আৰম্ভ কৰিছিলোঁ 1997-ত। তেতিয়া স্কুলৰ নাম আছিলে হস্তশ্ৰী চিত্ৰাংকন বিদ্যালয়। নগাঁও টাউনৰ 3খন জেগাত আমি স্কুল চলাই আছিলোঁ। স্কুলখন মোটামুটি 2-3 বছৰ চলালোঁ। তাৰপিছত কিবা অসুবিধাৰ কাৰণে স্কুল বন্ধ কৰিব দিবলগীয়া হৈ গ'ল। তাৰপিছত আমি আৰম্ভ কৰিলোঁ 2004-ত। আমি আকৌ ৰিঅ'পেন কৰিলোঁ, স্কুল নামো সলাই দিলোঁ আনুপৱিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়। তো সেই স্কুলৰ প্ৰথম ফাউণ্ডাৰ প্ৰেচিডেণ্ট আছিলে মোৰ দেউতাই, শ্ৰী ৰবীন্দ্ৰ চন্দ্ৰ দাস, আৰু মই ফাউণ্ডাৰ ছেক্ৰেটেৰী প্লাছ প্ৰিন্সিপাল। তো স্কুলখন তেনেকৈ 4টা ষ্টুডেণ্ট আমি আৰম্ভ কৰিছিলোঁ। ক্ৰমান্বয়ে দেউতা 3-4 বছৰৰ প্ৰেচিডেণ্ট থাকিলে, তাৰপিছত প্ৰেচিডেণ্ট আহিলে শ্ৰী ধনঞ্জয় তালুকদাৰ দেৱ। তো ধনঞ্জয় তালুকদাৰ ছাৰ তেতিয়াৰ পৰা এতিয়ালৈকে 10-12 বছৰ কণ্টিনিউ ছাৰ প্ৰেচিডেণ্ট হৈ আছে। আৰু আমাৰ মেনেজমেণ্ট কমিটি, স্কুল মেনেজমেণ্ট কমিটিও আছে। কমিটিত তালুকদাৰ ছাৰ যেনেকৈ আমাক হেল্প কৰি আছিলে, লগত পবিত্ৰ হাজৰিকা মহোদয়, তেখেতেও বহুত যথেষ্টখিনি আমাৰ স্কুলত হেল্প কৰিছে। লগত সকলো মেনেজমেণ্ট কমিটি, সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু সকলো অভিভাৱক মই অশেষ ধন্যবাদ দিব বিচাৰিছোঁ যে 4টা ষ্টুডেণ্টৰ পৰা গৈ এতিয়া ষ্টুডেণ্ট 600+ ষ্টুডেণ্ট হৈছে। আৰু এই স্কুলখন যে ডাইৰেক্ট ষ্টুডেণ্ট আহি গৈছে তেনেকুৱা নহয়, বহুত বাধা বিঘিনি আহিছে। যেনেকৈ লাইফত আপ এণ্ড ডাউন থাকে, তেনে স্কুলখনতো বহুত বাধা বিঘিনি আহিছে। বহুত বাধা বিঘিনি আমি পাৰ কৰিহে আজি 600+ ষ্টুডেণ্ট হৈছে। আৰু এই স্কুল, আৰু দুটা কথা মই ক'ব বিচাৰিছোঁ স্কুলৰ বিষয়ত। স্কুলখন 2014-15 ইয়াৰত গভট অফ ইণ্ডিয়াৰ পৰা ডিষ্ট্ৰিক্ট লেভেলত বেষ্ট অৰ্গেনাইজেশ্যন এৱাৰ্ড দিছে। গভট মিনিষ্ট্ৰী অফ ইউথ এণ্ড স্পৰ্টছ ডিপাৰ্টমেণ্টৰ পৰা। তাত আমাক 25,000 স্কুলক চেক দিছে, প্লাছ ট্ৰফি চাৰ্টিফিকেট দিছে। একে বছৰত সেইটো আকৌ ষ্টেট লেভেলত গুচি গ'ল। সকলোৰ সহযোগত আমি ষ্টেট লেভেলতো বেষ্ট অৰ্গেনাইজেশ্যন চিলেক্ট হ'ল, আনুপৱিক আৰ্ট এণ্ড ক্ৰাফ্ট স্কুল। তো এই স্কুল তেতিয়া 1 লাখৰ চেক দিছে, ট্ৰফি আৰু চাৰ্টিফিকেট দিছে। সেইটোতো স্কুলৰ কাৰণে ভাবিছোঁ এইটো খুব ডাঙৰ এচিভমেণ্ট বুলি আমি ভাবিছোঁ যে এই 2014-15 ইয়াৰৰ এই দুটা এচিভমেণ্ট হ'ল। ডিষ্ট্ৰিক্টৰ ভিতৰত বেষ্ট স্কুল প্লাছ অল আছামৰ ভিতৰত বেষ্ট স্কুলৰ এৱাৰ্ড পাইছে। তাৰপিছত ক্ৰমান্বয়ে এতিয়া আমাৰ স্কুলখন আছাম বুক অফ ৰেকৰ্ডত আহিছে, নাম অন্তৰ্ভুক্ত হৈছে, প্লাছ ইণ্ডিয়া বুক অফ ৰেকৰ্ডতো নাম অন্তৰ্ভুক্ত হৈছে হায়েষ্ট ছাবজেক্ট থকাৰ কাৰণে। টোটেল আমাৰ যোনটো 9 ইয়াৰ্ছৰ কোৰ্চ আছে, 9 ইয়াৰ্ছ কোৰ্চত আমি 60-70 এক্টিভিটি কৰাওঁ। ভেৰাইটিজ এক্টিভিটি, পেইণ্টিং, ক্ৰাফ্ট, তেনেকৈ মিলাই আমি ভেৰাইটিজ এক্টিভিটি কৰাওঁ। যেনেকৈ সেই এক্টিভিটিখিনি টোটেল ছাবজেক্ট হ'ল 67। সেইটো আমি এপ্লাই কৰিছিলোঁ, সেইটো আছাম বুক অফ ৰেকৰ্ডতো আহি গ'ল, অসমৰ ভিতৰত হায়েষ্ট ছাবজেক্ট থকা স্কুল, প্লাছ অল অভাৰ ইণ্ডিয়াটো তেনেকৈ ইণ্ডিয়া বুক অফ ৰেকৰ্ডতো আহি গ'ল।
প্লাছ ষ্টাৰ ৰেকৰ্ড বুক অফ ইণ্টাৰনেশ্যনেলতো আমাৰ লোকৰ স্কুলৰ নাম আহি গ'ল। আৰু এইখিনি কৰাৰ কথা সকলোৰ সহযোগ ইমান সহযোগ কৰিছে কমিটি প্লাছ স্কুল টিচিং ষ্টাফ, সেইকাৰণে মই সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ। তাৰ লগতে আমাৰ লোকৰ স্কুলৰ কথা প্ৰায় 3 মাহ আগত স্কুলৰ আমাৰ ইণ্টাৰনেশ্যনেল ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, ISO ৰেজিষ্ট্ৰেশ্যন। এইটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো আছিলে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড অৰ্গেনাইজেশ্যন, যোনটো ISO শ্বৰ্ট ফৰ্মত হয়। প্লাছ আমাৰ লোকৰ স্কুল গভট অফ ইণ্ডিয়া ৰেজিষ্ট্ৰেশ্যন আছে, গভট অফ আছামৰ ছ'চাইটি এক্টৰ যোনটো ৰেজিষ্ট্ৰেশ্যন, ছ'চাইটি এক্ট 1860 এক্টৰ ৰেজিষ্ট্ৰেশ্যন আছে, প্লাছ DIC আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন আছে, কেলকাতাত 3টা এক্সামিনেশ্যন বৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে, হাৰিয়ানাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে। মোটামুটি স্কুলৰ লেভেলটো এতিয়া গৈ সকলো সহযোগ ষ্ট্ৰং হৈছে লেভেলটো, আৰু গোটেইখিনি ৰেজিষ্ট্ৰেশ্যন থকাত ল'ৰা ছোৱালীৰ চাৰ্টিফিকেট ভেলু বহুত বাঢ়িছে। তো সকলো সহযোগত ভাবিছোঁ যে নেক্সট আমি আৰু কিছুমান ৰেকৰ্ডৰ কাৰণে এপ্লাই কৰিছোঁ, মোটামুটি 2-3 মাহৰ ভিতৰত আমাৰ এই ৰিজাল্টখিনি আহি যাব। ছাৰ, এইবাৰ যে প্ৰশ্নটো সুধিব গৈ আছোঁ সেইটো এটা বহুতেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিৰ সময়ত আৰ্টৰ চাহিদা কিমান, আৰু আৰ্টক এজ এ প্ৰফেশ্যন হিচাপে আমি ল'ব পাৰিনে নাই? আৰ্টৰ চাহিদা আগৰ তুলনাত বহুত বাঢ়িছে, কিন্তু তথাপিও বাহিৰৰ ষ্টেটৰ তুলনাত অসমত অলপ কম আছে আৰ্টৰ চাহিদা। কিন্তু ষ্টেপ বাই ষ্টেপ চাগে আগতকৈ যেতিয়া যেতিয়া আমি স্কুল খুলিছোঁ তেতিয়া আৰু এতিয়াৰ ভিতৰত বহুত ডিফাৰেঞ্চ, বহুত চাহিদা বাঢ়িছে। চাগে ফিউচাৰত আৰু ডেভেলপ হ'ব, চাহিদা আৰু বাঢ়িব। আৰু আৰ্টৰ প্ৰফেশ্যন লোৱাৰ কথা যোনটো তুমি ক'লা, আৰ্টকতো প্ৰফেশ্যন হিচাপে ল'ব পাৰি, যেনেকৈ মই প্ৰফেশ্যন হিচাপে লৈছোঁ, তেনেকৈ নগৰ বহুতে প্ৰফেশ্যন হিচাপে লৈছে আৰ্টক। কিন্তু সেইটো নহয় যে আৰ্ট প্ৰফেশ্যন হিচাপে লৈ আমি বহি থাকিলে হ'ব, তাৰ কামখিনি কৰি যাব লাগিব ন, একাগ্ৰতাৰে কাম কৰিব লাগিব। ছাৰ, অৰ্থাৎ আপুনি যেনেকৈ ক'লে যে আৰ্টৰ চাহিদা এতিয়াও আছে আৰু ভৱিষ্যতত আৰু বাঢ়িব, আৰু যেনেকৈ আপুনি ক'লে যে আৰ্টক এজ এ প্ৰফেশ্যন আমি ল'ব পাৰিম, কিন্তু লৈ পেলাই বহি থাকিলে নহ'ব, নিষ্ঠা আৰু একাগ্ৰতাৰে আগবাঢ়িব লাগিব। হয় বাৰু ছাৰ, আৰ্টৰ ক্ষেত্ৰত আজিৰ ইউথক আপুনি কিবা ছাজেশ্যন দিব বিচাৰেনে? ছাজেশ্যন বুলি ঠিক নহয়, তথাপিও মই নৱপ্ৰজন্মক ক'ব বিচাৰিছোঁ যে আজিকালি আৰ্টৰ বহুত ডাঙৰ এটা ফিউচাৰ আছে। আমি যেনেকৈ ডক্টৰ, ইঞ্জিনিয়াৰ বা মেনেজমেণ্ট যেনেকৈ আমি পঢ়িব যাওঁ এণ্ট্ৰেঞ্চ দি চান্স পাওঁ, আৰ্ট কলেজতো কিন্তু তেনেকুৱা এণ্ট্ৰেঞ্চ দি চান্স পাব লাগে। জাষ্ট আমি গ'লোঁ মোক এডমিশ্যন ল'লোঁ, তেনেকৈ নহয়। আৰ্ট কলেজ তাতো এণ্ট্ৰেঞ্চ হ'ব, সেইটো হাই ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পিছত হয়। অসমতো আমাৰ 2-3খন কলেজ আছে, আৰ্ট কলেজ আছে, বাহিৰতো বহুত কলেজ আছে আৰ্ট কলেজ। তো আৰু আৰ্টটো শিকিলে হাতৰ হেণ্ড ৰাইটিং খুব ধুনীয়া হয়, চিন্তা শক্তি বাঢ়ে, ধৈৰ্য শক্তি বাঢ়ে, খুব ধুনীয়া বস্তু আমি কল্পনা কৰিব পাৰি। তো আৰ্টৰ মাধ্যমত আমি বহুত মেছেজ দিব পাৰি। তো আৰ্টটো ফিউচাৰ বহুত ডাঙৰ ফিউচাৰ, যেনেকৈ আজিকালি চব কোম্পানীবোৰত আৰ্টিষ্ট লাগে। তো স্কুল কলেজবোৰতো আজিকালি আৰ্ট টিচাৰ নিয়োগ কৰিছে। তো আৰ্টৰ বহুত ডাঙৰ ফিউচাৰ আছে, আৰু এইটো যিটো হাতৰ বিদ্যা, আৰু এইটো হাতৰ বিদ্যা শিকি থ'লে ফিউচাৰত কেতিয়াবা ৰখি থাকিব নালাগে, কিবা না কিবা এটা কৰি চলি যাব পাৰিব। কিন্তু তাৰ যোনটো কাম কৰি আমি একাগ্ৰতাৰে কৰিব লাগিব। আৰ্ট স্কুলো খুলিব পাৰে, তো আজিকালিতো বহুতে আৰ্ট স্কুল খুলিছে, আৰ্ট স্কুল খুলি তাত নিজক তাত ধুনীয়াকৈ সংস্থাপন দিছে, লগত আৰু কেইবাজন টিচাৰকো সংস্থাপন দিব পাৰিছে। তো আৰ্টটো মই কওঁ আৰ্টৰ এটা ডাঙৰ ফিউচাৰ আছে, যদি ভালদৰে যদি কৰি যাব পাৰি। চাকৰিও আছে, কিন্তু এইটো কমপ্লিট নিজৰ ওপৰত কথা, মই কেনেকৈ আগবাঢ়িম, কোনটো লাইনত আগবাঢ়িম। ছাৰ, আপুনি যি এডভাইচ ইউথক আগবঢ়াইছে সেয়া খুবেই আদৰণীয়। বাৰু ছাৰ, আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ যে এজন মানুহ ভাল আৰ্টিষ্ট হ'বলৈ কি গুণৰ অধিকাৰী হ'ব লাগে বুলি আপুনি ভাবে? আৰ্টিষ্ট মানে কি, ধৰা আৰ্টিষ্টটো ধৰা কোনো জন্মৰ পৰা হৈ নাহে, প্ৰেক্টিছৰ দ্বাৰা হ'ব লাগিব মোৰ মতে। তো প্ৰেক্টিছ কৰিব লাগিব, আৰ্টিষ্ট হ'লে একাগ্ৰতা থাকিব লাগিব, কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব। যদি আমি একাগ্ৰতাৰ কামটো নকৰোঁ, বহিলোঁ যেনে তেনে আঁকি উঠি গ'লোঁ, তো পেইণ্টিংটোতো কোনো ভেলু নাথাকিল। তো আমি কি কৰিব লাগিব, এটা মই নৱপ্ৰজন্মক সেইটো ক'ব বিচাৰিছোঁ যে লিখাবৰ যেনেকৈ এটা ৰুটিন বনাই লওঁ ন, তো আৰ্টৰ এটা ৰুটিন এটা বনাই ল'ব লাগে। যে আজি আমি 9টালৈকে বা 10টালৈকে পঢ়িলোঁ, তাৰপিছত সদায় আমি আধা ঘণ্টা বা 20 মিনিট প্ৰেক্টিছ কৰিম। ৰেগুলাৰ প্ৰেক্টিছ থাকিলে ডেভেলপমেণ্টটো একদম কনফাৰ্ম ডেভেলপ হ'বই। তো সেইটো কওঁ যে আৰু তাৰ হেৰি থাকিব লাগিব, মনোযোগ সহকাৰে বহিব লাগিব। যি টি বস্তু কৰিলোঁ, যেনে তেনে স্কুলৰ পৰা বা কিবা এটা আঁকিব বহিছোঁ, খাচকৈ কৰি উঠি গ'লোঁ, সেইটোতো কেতিয়াও নহয়। তাত মন বহাব লাগিব যে বস্তু কেনেকৈ ধুনীয়া কৰিম, সেইটো কৰিব লাগিব, এবাৰ নহ'লে আকৌ এবাৰ কৰিব লাগিব। তো যদি স্থিৰ হ'ব লাগিব, মন স্থিৰ হ'ব লাগিব, আৰু ৰেগুলাৰ প্ৰেক্টিছ কৰিব লাগিব, আৰু তাত সময় দিব লাগিব, তেতিয়া এজন ভাল আৰ্টিষ্ট হ'ব পাৰিব। ছাৰ, আজি আমি আপোনাৰ পৰা বহুত কিবা জানিব সক্ষম হৈছোঁ।
আৰু আমি আশা কৰোঁ যে আমাৰ ইউথে যে এই কথাখিনি ছিৰিয়াছলি লয় আৰু জীৱনত আগবাঢ়ি যায়। প্ৰিয় দৰ্শক, এয়াই আছিল আনুপৰ্বিক চিত্ৰ ভাস্কৰ্য বিদ্যালয়ৰ প্ৰিন্সিপাল মহোদয়।